So hello guys, welcome back to my YouTube channel 3T's vlog. আৰু এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। এটা পুৰা ভয় লগা জাগাৰ পৰা একদম জংঘলৰ মাজত আছো এতিয়া। সো ভিডিঅ'টো চাও অলপমান আগৰ পৰা দেখা পাব। তো এতিয়া ফাৰ্ষ্টতে মাহিয়াতৰ ঘৰলৈ যাও, তাৰ পিছত পাহাৰৰ মাজত থকা এটা পুৰা একেবাৰে ভয় লগা মন্দিৰলৈ যাম যদি পাৰো। তো চাই থাকক। ফালে ৰাস্তাৰ অৱস্থা নাই, অলপ সাইডে সাইডে যাব লাগিব এতিয়া। এই সব গুটে বোকা বোকা ৰাস্তা। তো এতিয়া মাহিয়াতৰ ঘৰৰ পৰা ওলাই আহিলো উজ্জ্বল আৰু মই এটা বঢ়িয়া আছে জায়গাত যাম বুলি ভাবিছো। কি হয় চাও, যদি যাব পাৰো যাম। তো ভিডিঅ'টো চাই থাকক, গম পাব নেকি। সো ইফালে দি যাম, মন্দিৰটো ইফালে দি আছে, ইফালে দি অলপ উঠি যাব লাগিব। সো পুৰা জংঘলৰ মাজত আছো, পাহাৰৰ মাজত। পিছফালে এটা মন্দিৰ আছে জংঘলৰ ওপৰত। সো তাতে যাম বুলি ভাবিছো, কিন্তু ভয় লাগি আছে কাৰণ পুৰা জংঘল টংঘল, মানুহ বেছি নাহে ইয়াতে। খালি ৰাতিপুৱা সময়ত পূজাৰী চুজাৰী আহে চাগে। কিন্তু যাম বুলি ভাবিছো ওপৰত। ভয় লাগি আছে অলপমান, যাই চাই আহো আগৰ পৰা। সো আমি তিনিজনে, এইটো এটা টিকলা, উজ্জ্বল আৰু ইফালে হিমাংশু, তিনিজনে আহিছো। কিন্তু ওপৰত যাব ভয় লাগি আছে, পুৰা জংঘল টংঘল হৈ গৈছে জাগা। কাৰণ ইয়াতে বছৰত এবাৰে পূজা হয়, তাৰপিছত আৰু মানুহ চানুহ নাহে। ইফালে কি ডাঙৰ ডাঙৰ শিল চাওক, ইফালে ডাঙৰ ডাঙৰ শিলৰ মাজেৰে যাব লাগিব এতিয়া। তো আহিছো, এইটো পিছফালে চাওক মন্দিৰ, এইটো গণেশ মন্দিৰ হয়। এইটো গণেশ মন্দিৰ। ভয় লাগি আছে একেবাৰে, পুৰা বাঘ চাঘ ওলাই ইয়াতে, ভয় লাগি আছে সেইকাৰণে। চ' এইটো গণেশ মন্দিৰ আহি পালোঁ, এটা সেৱা কাঢ়ি লওঁ। আৰু এইটো ৰাস্তাই দি ওপৰত যায়, মেইন মন্দিৰটো আছে ওপৰত। কিন্তু এতিয়া ওপৰত নাযাওঁ কাৰণ পুৰা জংঘল আছে আৰু ভয় লাগে ওপৰত যাবৰ কাৰণে। চ' ইয়াৰ পৰাই ঘূৰি যাওঁ এতিয়া। ওপৰত আছে মেইন মন্দিৰটো একেবাৰে ওপৰত। চ' এতিয়া তাতে নাযাওঁ আৰু, কাৰণ পুৰা ভয় লাগি আছে। আমি তিনিজনে আহিছোঁ মাত্ৰ। তো চাগে এইটো ওপৰত, সেইটো ওপৰত মন্দিৰ, এইটো ৰাস্তাই দি এনেকৈ যাব লাগে। কিন্তু এতিয়া নাযাওঁ, পুৰা জংঘল হৈ গৈছে ওপৰত। আৰু ওপৰত মানুহ নাযায় একেবাৰে। ওপৰত আছে মন্দিৰটো, এই তাতে আছে। আৰু এইবিলাক চাওকচোন, পুৰা ডাঙৰ ডাঙৰ শিল, এইবিলাক পুৰা ডাঙৰ ডাঙৰ শিল। এইফালে পুৰা ডাঙৰ ডাঙৰ শিল আছে। চ' এতিয়া ইয়াৰ পৰা যাওঁ, যাই কেনে তাতে এটা পাহাৰ আছে, তাতে যাম এতিয়া বুলি ভাবিছোঁ। ইয়াৰ পৰা সোনকালে যাওঁ কাৰণ কোনো মানুহ চানুহ নাই। যোৱাৰ আগতে এই শিলটোত একবাৰ উঠি যাওঁ, পাৰোঁ নে নোৱাৰোঁ। চ' এতিয়া যাওঁ ইয়াৰ পৰা যাওঁ আৰু এতিয়া। চ' একেবাৰে ঘামি জামি অৱস্থা নাই, পুৰা ভাগৰ লাগি আছে। তাৰ পৰা আহিলোঁ, তাতে বেছি সময় নকৰিলোঁ কাৰণ জাগাটো একেবাৰে ভয় লগা, বহুত জংঘল টংঘল আছে, মানুহ বেছি নাথাকে তাতে। চ' সেইকাৰণে তাৰ পৰা আহিলোঁ সোনকালে। এতিয়া অলপ ইয়াতে কাষতে অলপ আগৰ ফালে যাম, তাতে ধুনীয়া পাথৰ চাথৰ আছে, ধুনীয়া বহিব পাৰি তাতে। চ' তাতে যাই কিনে অলপমান বহিম। চ' দেখাই আছোঁ। চ' তাৰে মন্দিৰটো ধুনীয়া আছিল, কিন্তু উপায় নাই, তাতে বাঘ চাঘো ওলায়। সেইকাৰণে সোনকালে গুচি আহিব লগা হ'ল, দেখাব নোৱাৰিলোঁ। আৰু তাতে কেতিয়াবা পূজা চূজা হ'লে যাম, তেতিয়া মানে দেখাব ভাল হ'ব, মানুহ চানুহ থাকিব। তাতে পূজা চূজা হৈ থাকে। চ' সেইখিনি সময়ত গ'লে মানে ভাল হয়, পূৰা মানুহ থাকেতো, তো তেতিয়া যাম। চ' এতিয়া একেবাৰে ওপৰত আহি পালোঁ আৰু ৰ'দটো ওলাইছে, একেবাৰে গৰম লাগিল। চ' এতিয়া এই মোৰ পিছফালে দেখিছে এই শিলকেইটা, তাৰ ওপৰত উঠিম। ধুনীয়া বতাহ লাগি থাকে তাৰ পৰা। চ' তাতে উঠোঁ এতিয়া, বলক। আৰু চাওক চাৰিওফালে পাহাৰ, চাৰিওফালে সেউজীয়া সেউজীয়া, ইফালেও পাহাৰ। তো এতিয়া মই এই শিলটোত উঠিম ওপৰত। চাওক, ইয়াক কেমেৰাটো দি লওক।
pair of jeans, a shirt or two. We didn't pack as if we weren't going back. It doesn't matter if it's true. I've got a feeling love will give us what we lack. The world is waiting up. The world is waiting half a step beyond our door. Yeah. And if it's not enough, I wanna see the stuff the world has got in store. তো ইয়াতে অলপমান বহিম এতিয়া বহি কেনে আমি ঘৰত যাম আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ ইয়াতে শেষ কৰিম বুলি ভাবিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কিল দেন টাটা বাই বাই